গাইজ গুড মৰ্ণিং। এতিয়া সময় 8:15 হৈছে আৰু আমি চাহ তাহ খাই আজৰি হ'লোঁ। ল'ৰাৰ আজি এক্সাম আছে প্ৰথম, তাকো পঠালোঁ স্কুললৈ, ডাঙৰ ল'ৰাক। আৰু এতিয়া যাম ঘৰলৈ। আজি 9 ডিচেম্বৰ, আজি ভাইটিৰ বিয়া আছে আৰু এতিয়া খুব লৰালৰি হৈছে। মই খুব লৰালৰিকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কাৰণ এতিয়া আমি যাব লাগিব জোৰোণত, আৰু জোৰোণত যাবলৈ মই ৰেডি হোৱাই নাই, কাপোৰ কানি পিন্ধিবলৈ মোৰ আছেই। তেনেহ'লে ব'লক বিয়া ঘৰত মই আপোনালোকক লগ পাই আছোঁ। এয়া জোৰোণ যাবলৈ ৰেডি হৈছে, দৰাই সেৱা লৈছে। এয়া দাদাৰ লগত গৈছে বৰ্তা, পাছফালে আমাৰ মা বৰমা এগৰাকী আৰু আমাৰ বৌ। এয়া দেখুৱাই দিছোঁ, আমিও আহিছোঁ। হাই, আমি আহি আছোঁ এতিয়া জোৰোণলৈ। আৰু এয়া মোৰ লগত আছে আমাৰ খুৰী, দেখুৱাই দিছোঁ খুৰীকো, আৰু দেখুৱাই দিছোঁ আগফালে আমি আহিছোঁ মামাহঁতৰ গাড়ীত, আৰু দেখাই দিছোঁ মামা, এয়া দৰাৰ সৰু মোমায়েক, আৰু এয়া মামী, সৰু মামী, দেখুৱাই দিলোঁ তেওঁলোককো। এয়া আহি পালোহি আমি কইনাৰ ঘৰৰ পদূলিমুখ। কইনাৰ মাকে আমাক মানে জোৰোণক আদৰিছে। মই আগফালৰ পৰা দেখুৱাবলৈ বেয়া হ'ল, গতিকে মই পাছফালৰ পৰাই অকণমানকৈ দেখুৱাই দিলোঁ সকলোকে। এয়া ৰভাতল, কইনা ঘৰৰ ৰভাতল পালোহি। সমাজ আগৰ পৰা কইনা ঘৰৰ বহিয়ে আছিলে। এয়া আহিছে দৰাৰ ঘৰৰ, আৰু আমি যিখিনি জোৰোণৰ সামগ্ৰী লৈ গৈছিলোঁ গোটেইখিনি সমাজত উলিয়াই দিলোঁ, সমাজৰ আগত ৰাখি দিলোঁ। আৰু এতিয়া দৰাৰ বৌয়েক আৰু কইনাৰ মাকে সমাজত সেৱা লৈছে। এয়া আমাৰ বৌক আপোনালোকে চিনি পাইছে চাগে, মোৰ আগৰ ভিডিঅ'ত আপোনালোকে বৌক লগ পাইছে। আৰু বৌয়ে টেকেলি ধৰিছে আজি। এয়া বৌ কইনাক জোৰোণ পিন্ধাইছে। এয়া আমাৰ কইনা জোৰোণ পিন্ধাই হৈ গ'ল। পিছফালে এয়া মোৰ ভণ্টি, আৰু এয়া হৈছে দৰাৰ মাহীয়েক, সৰু মাহীয়েক দীপালী মাহী। সেইজনী কইনাজনী চাওকচোন, অকণমানি মৰম লগা, কেনেকুৱা লাগিছে আপোনালোকেও জনাব। এয়া আমাৰ সৰু খুৰী, এয়া মামী, ডাঙৰ মামী আমাৰ। এইফালে আছে বৌৰ মাক, এয়া বৌ। এইফালে পিঠিটোহে ওলাই আছে আমাৰ ভণ্টি, আৰু এয়া আমাৰ পেহী। জোৰোণ দি আহি পালোহি, আৰু সেই সময়ত মই থাকিব নোৱাৰিলোঁ। এয়া সাজি কাচি আমাৰ ঋষিকা, কেনেকুৱা লাগিছে তাইক জনাব। এয়া দৰাৰ ককায়েক, আৰু এয়া আমাৰ দৰা। এই সময়ত মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, গতিকে ফটোকে দিলোঁ। কেনেকুৱা লাগিছে জনাব মোক। মামী, এয়া পেহীৰ ছোৱালী ভণ্টি, আৰু এয়া মোৰ খুৰাৰ ছোৱালী ভণ্টি, আৰু এইজনী সৰু খুৰাৰ ছোৱালী ভণ্টি, এইজনী খুৰী। আৰু এয়া দেখুৱাই দিছোঁ বহি আছে খুৰী, মাহী, মুহা, বা, মামা, সকলো বহি আছে এইফালে। অকণমানকৈ দেখাই দিছোঁ। এয়া মাহীহঁতক অথনি আপোনালোকে দেখিছিলে, সেই মাহী মুহা। আজি বহুত ব্যস্ত দিনটো, দৰাই টেকেলি ধৰা পৰা গোটেইখিনি কৰিবলগীয়া হৈছে। অকণমান দেখাই দিছোঁ। ভাল লাগিছে। এয়া আমি বহি আছোঁ ইয়াতে সকলো। এয়া আকৌ চবে হাই। এয়া আমাৰ মা
মাৰ লগতে মামী আৰু এয়া পিছফালে উল্টাই পিছফালটোহে ওলালে এয়া আমাৰ ভণ্টি এয়া আমাৰ দাদা দুজন এয়া পুতৌদা আৰু দুদা দুইজন খুব বন্ধু এয়া তেওঁলোককো দেখুৱাই দিলোঁ এয়া ইহঁতি নাচিছে ঋষিকাহঁতে খুব এনজয় কৰিছে ইহঁতি বিয়াখনত বহুতেই নাচিছে মই গানটো কাটি দিলোঁ বৰ ধুনীয়া গান এটা জুবিন গাৰ্গৰ নাচি আছিলে সিহঁত দুয়োজনীয়ে গোটেইকেইজনীয়ে মই কিন্তু গানটো কাটি দিলোঁ এয়া দৰাৰ ডাঙৰ মামী আৰু এয়া তেওঁৰ ছোৱালী ধুন জয়শ্ৰী আৰু তাইৰ হাজবেণ্ড আৰু এয়া সৰু ছোৱালী ডাঙৰ মামী আৰু এইজনী সৰু মামাৰ ছোৱালী গোটেইকেইজনীয়ে খুব এনজয় কৰিছে ইহঁতি পাছফালে সেয়া আমাৰ ঋষিকা আৰু এইফালে এইজনী আমাৰ ঋষিকা তাই ড্ৰেছ চেঞ্জ কৰি আহিলে কেনেকুৱা লাগিছে জনাব এয়া পানী তুলিবলৈ ওলাইছোঁ পানী তোলাৰ ফূৰ্তি এয়া দৰা নোৱাবলৈ ওলাইছে এয়া বৌ আৰু সেই আমাৰ দৰা ইফালে এয়া আমাৰ খুৰীৰ কাষতে এয়া ঋষিকা এয়া মামী আমাৰ ডাঙৰ মামী আৰু এয়া পাছফালে আছে পেহী ছোৱালী চুম আৰু এয়া তাইৰ ল'ৰা এয়া ওলাইছোঁ আমি এতিয়া দৰা নোৱাবলৈ এয়া বৌৱে দৰা লৈ আহিছে ফালে এইখন বেইখন ঋষিকা সকলোৱে দৰা নোৱাইছে ময়ো নোৱালোঁ এয়া মই নোৱাইছোঁ এইফালে মোৰ মুখখন নোলালে বাৰু এয়া এইফালে ঋষিকাই নোৱাইছে আমাৰ এয়া দৰা আৰু সখী এই সময়ত ভিডিঅ' কৰা নহ'লে এয়া দৰা যাবলৈ ওলাইছে এইখন দৰা যোৱা গাড়ীখন সজাই ৰাখিছে আৰু একেবাৰে এয়া ৰভাৰ তলত হোমৰ গুৰিত দৰা কইনা ইয়াৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল মোৰ এয়া দৰা আৰু কইনা বিয়া কইনাক লৈ দৰা আহি গ'ল সেয়াও দেখুৱাই দিলোঁ আপোনালোকক বৌয়ে আদৰিছে মই এইখিনি সময়ত মই একোৱে ভিডিঅ' কৰা নহ'লে ৰাতিপুৱা দৰা কইনা দুয়োকে আপোনালোকে আশীৰ্বাদ কৰিব